নমস্কাৰ, মই অংকিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি মোৰ ফাৰ্ষ্ট ব্লগৰ পাৰ্ট 2টো লৈ আহিছোঁ, অৰ্থাৎ নৱমী আৰু দশমীৰ কিছু মুহূৰ্ত। এয়া হৈছে নৱমী পূজাত, অৰ্থাৎ যিদিনাখন কুমাৰী পূজা কৰা হয়। এয়া দেখিছে আমাৰ হোম কৰি থকা হৈছে। হোমৰ কিছু মুহূৰ্ত মই ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া পূজাৰীয়ে হোম কৰি আছে। এয়া আমাৰ কুমাৰীসকলক এতিয়া পূজা কৰা হ'ব। আমাৰ ছগৰাকী কুমাৰীক পূজা কৰা হৈছিলে। এয়া দেখিছে কুমাৰীসকলক পূজা কৰি থকা হৈছে, তাৰ এটা ভিডিঅ' ক্লিপ মই লৈ থ'লোঁ। এয়া কুমাৰীকেইজনীক ইমান মৰম লাগিছে। সকলোকে কুমাৰীৰ ওচৰত আশীৰ্বাদ বিচাৰি আমি সকলোৱে সেৱা প্ৰাৰ্থনা জনালোঁ। নৱমীৰ দিনা আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া মই দশমীৰ দিনাৰ অৰ্থাৎ কিছু ভিডিঅ' আপোনালোকক দেখুৱাবলৈ লৈছোঁ। দশমী অৰ্থাৎ দেৱীৰ বিসৰ্জন। এয়া দেৱীৰ প্ৰদক্ষিণৰ সময় হৈছে। দেৱীৰ ওচৰত প্ৰদক্ষিণ কৰা হ'ব এতিয়া, যাতে দেৱী মায়ে আমাৰ সকলো পৃথিৱীৰ যি অপায় অমংগল আছে সেইখিনি দূৰ কৰে। সেইবাবে দুৰ্গা মাৰ ওচৰত আশীষ বিচাৰি আমি সকলোৱে প্ৰদক্ষিণ কৰিলোঁ। এয়া দেখিছে প্ৰদক্ষিণ কৰি থকা অৱস্থাত অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ। এয়া আপোনালোকে চাই লওক ভিডিঅ'টো। প্ৰদক্ষিণ কৰা হোৱাৰ পিছতে আমাৰ আহে সেন্দুৰৰ খেলা। এয়া আশীৰ্বাদ লোৱাৰ আগতে অকণমান ইজনী সিজনীক সেন্দুৰ সনা হয়। এয়া দেখিছে মূৰপাল কৰিছে, অকণমান ৰেখাৰ ফুট এটা দিছে। অৱশ্যে ইয়াতে বাকী নাৰাখে, আমাক ভালকৈ ঘূৰোৱা হয়। অলপ দেৰি পিছত আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাব কেনেকুৱা কি হয় আমাৰ বিজয়া দশমীৰ দিনা। চাই যাওক। এয়া দেখিছে সেন্দুৰ অলপ অলপকৈ সেন্দুৰৰ পৰ্ব আৰম্ভ হৈছে। দেখিছে এতিয়া আমাৰ আশীৰ্বাদৰ সময়। আশীৰ্বাদৰ মই ভাবিলোঁ অকণমান আশীৰ্বাদ লোৱাৰ সময়তে অকণমান ভিডিঅ' কৰি ৰাখোঁ বুলি ভাবিলোঁ। তাৰে অকণমান ভিডিঅ' ক্লিপ মই ধৰি ৰাখিলোঁ। এয়া দেৱীমাৰ গোটেই অহা বছৰ যাতে এই বছৰ দৰে অহা বছৰ নাযায়, অহা বছৰ দিনবোৰ যাতে ভালে কুশলে যায়, তাৰ কাৰণে আমি দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এয়া দেখিলে ঘৰৰ পৰা ড্ৰেছ চেঞ্জ কৰি এয়া হৈছে আমাৰ লাষ্ট সেন্দুৰৰ খেলা। প্ৰতিবাৰ পূজাতে আমাৰ এই সেন্দুৰ খেলাটো হয়েই। অকণমান ওচৰ চুবুৰীয়া আমি আচলতে ক'ভিড প্ৰট'কল মানিয়েই যিহেতু গাঁৱৰ চব ওচৰ চুবুৰীয়া হয়, মানে সেন্দুৰৰ খেলাটো প্ৰতি বছৰে থাকে। এয়া দেখিছে একেবাৰে অৱস্থা বেয়া কৰি দিয়ে চবৰে সেন্দুৰৰ খেলাটো। মনটো বেয়াও লাগে বিসৰ্জনৰ সময়ত, কাৰণ যিহেতু ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী এই গোটেইকেইদিনত আমি দুৰ্গা মাৰ ওচৰত শৰণাপন্ন হৈয়ে থাকোঁ। পূজা বুলি ক'লে মোৰ মন কাণ ভাল লাগিয়ে থাকে। অকণমান ফূৰ্তি ফাৰ্তাও কৰা হয়। এয়া দশমীৰ দিনাও আমাৰ ঠিক তেনেকুৱাই হয়। এয়া দেখিছে নাচৰ অকণমান নাচ গানৰ পৰ্ব চলি আছে। গাঁৱৰ বোৱাৰী জীয়াৰী সকলোৱে মিলি অকণমান এনেই ফূৰ্তি কৰে আৰু দশমীৰ দিনাখন। এয়া দেখিছে, দেখিবলৈ পাইছে সকলোৱে নাচি বাগি একদম